নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। গতিকে এইটো ভিডিঅ'টো নিশ্চয় আপোনালোকে গম পাইছে যে কি উদ্দেশ্যত বনোৱা হৈছে। ইয়াতে মানে হিন্দী, এছামিজ, ইংলিছ তিনিওটাৰে 6টাকৈ এছে কমন দিয়া হ'ব HSLC এক্সামৰ বাবে। গতিকে হিন্দীৰ প্ৰথমতে পুস্তকালয়, তাৰপিছত সমাচাৰ পত্ৰ, মহাত্মা গান্ধী, তাৰপিছত বিদ্যাৰ্থী অনুশাসন, ব্ৰহ্মপুত্ৰ নদ, কম্পিউটাৰ। এই 6টা খুব সম্ভৱ হিন্দীত এইকেইটা আহিব পাৰে। গতিকে বন্ধুসকল এইকেইটা চাই ল'ব। হয়তো অহা 2019 HSLC পৰীক্ষাত আহিব। এতিয়া এছামিজ এছে কমন 6টা, ইয়াৰো 6টা। ইয়াতে নিশ্চয় দেখা পাই আছা যে তোমাৰ প্ৰিয় সাহিত্যিক, তাৰপিছত অসমৰ বানপানী, পুথিভঁৰাল, তাৰপিছত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা, বিজ্ঞানৰ অৱদান, বাতৰি কাকত। এই 6টা খুব সম্ভৱ এছামিছৰ বাবে এইকেইটা ৰচনা আহিব পাৰে। গতিকে এইকেইটাও ভালকৈ চাই ল'ব। HSLC এক্সামত 2019ত আহিব পাৰে। ইংলিছ এছেৰো 6টা কৰা হৈছে। প্ৰথমতে ডিচিপ্লিন, তাৰপিছত দ্য ফেষ্টিভেল ইউ লাইক বেষ্ট, your aim in life, friendship, duties of a student, your school library। গতিকে ইয়াতো 6টা, যাতে এইকেইটাও আহিব পাৰে খুব সম্ভৱ 2019 HSLC পৰীক্ষাত। গতিকে এইকেইটা চাই ল'ব। বন্ধুসকল, ভিডিঅ'টো কেনে লাগিল? যদিহে ভাল লাগিছে তেন্তে লাইক কৰিব আৰু আপোনাৰ বন্ধুবিলাকক শ্বেয়াৰ কৰি দিব। আৰু যদিহে আপুনি মোৰ চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।